নমস্কাৰ শিক্ষাগুৰুসকল। ইতিমধ্যে আমি গম পাইছোঁ আৰু মোকো বহুতে মেছেজ কৰি পিনে কৈছে যে যিটো পৰ্টেল খুলি দিয়া হৈছে ট্ৰিচা ট্ৰান্সফাৰৰ কাৰণে, মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে যিটো পৰ্টেল খুলি দিয়া হৈছে, এই পৰ্টেলটোত বহুতো অসুবিধা আছে বা আসোঁৱাহ আছে। আৰু এই আসোঁৱাহসমূহ প্ৰথমতে যিমানখিনি আছিলে এতিয়ালৈ বহুতো আপডেট কৰি দিয়া হৈছে, কিন্তু তথাপিতো এতিয়াও আমাৰ বহু শিক্ষাগুৰুৱে তেওঁলোকে এপ্লাই কৰিব পৰা নাই আৰু তাৰ কাৰণে বহুতো অসুবিধা পাই আছে। আৰু সেয়েহে মই এইটো ভিডিঅ' বনাব লগা হ'ল। মোৰ নিজৰ ক্ষেত্ৰতে মই অসুবিধা এটা পাইছিলোঁ আৰু সেইটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছোঁ। মোৰ অসুবিধাটো আছিলে যে মোৰ ছাবজেক্টটো মিলা নাছিলে। ছাবজেক্ট আমাৰ প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ছাবজেক্টৰ ক্ষেত্ৰত আছিলে যে ছাবজেক্টটো নিজে লিখি দিবলগীয়া হৈছিলে। তো তাতে আমি যিখিনি শিকাওঁ সেই শিকোৱা ছাবজেক্টখিনি আমি লিখি দিছিলোঁ, কিন্তু তাৰ পাছত যেতিয়া কিছুদিনৰ পিছত এইটো আপডেট কৰা হ'ল, তেতিয়া এখন লিষ্ট ওলাইছিলে, লিষ্টখনৰ পৰাহে ছাবজেক্টটো বাছি দিব পৰা হৈছিল। তো আমাৰ আপাৰ প্ৰাইমেৰী শিক্ষকসকলৰ কাৰণে ছাবজেক্টটো বাকী ছায়েন্স টিচাৰ হ'লে মানে তেওঁলোকে ছায়েন্সৰ ছাবজেক্টবিলাক চিলেক্ট কৰিব পৰা হৈছিলে, কিন্তু যিবিলাকে কেৱল ছ'চিয়েল ছায়েন্স ছাবজেক্ট টিচাৰ হিচাপে এপইণ্টমেণ্ট পাইছিলে, তেওঁলোকে ছ'চিয়েল ছায়েন্স ছাবজেক্টটো চিলেক্ট কৰিব লাগে, যদিও সেই লিষ্টখনত কিন্তু ছ'চিয়েল ছায়েন্স অপশ্যনটো নাই। তাৰ ঠাইত আমি অপশ্যন দিব লগা হৈছিলে ছ'চিয়েল ষ্টাডিজ, আৰু সেই হিচাপে পাছৰখিনিয়ে ছ'চিয়েল ষ্টাডিজ কৰি পিনে চিলেক্ট কৰি পিনে এপ্লাই কৰিছিলে। কিন্তু অসুবিধা হৈছিলে যে প্ৰথমতে যিখিনিয়ে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেই ৰেজিষ্ট্ৰেশ্যন কৰা শিক্ষকসকলে যিহেতু নিজেই স্কুলত যিবিলাক ছাবজেক্ট শিকাইছিলে সেই ছাবজেক্টবিলাক লিখি দিছিলে। মোৰ ক্ষেত্ৰতো সেইটো হৈছিলে, আৰু তাৰ ফলত মিউচুৱেল কৰাৰ সময়ত, মিউচুৱেল ট্ৰান্সফাৰ বিচৰাৰ সময়ত বা পাৰ্টনাৰ বিচৰাৰ সময়ত এইটো অসুবিধা হৈছিলে, কাৰণ ছাবজেক্টটো মিল খোৱা নাছিলে। আৰু কিন্তু ইতিমধ্যে আমি গম পাইছোঁ যে এই ছাবজেক্টৰ যিটো অসুবিধা সেইটো দূৰ কৰিবৰ কাৰণে, এডিট কৰিবৰ কাৰণে কোৱা হৈছিলে যে প্ৰফাইলটো এডিট কৰিব লাগে। এডিট কৰাৰ পিছত ছাবজেক্টটো আকৌ কেৱল ছ'চিয়েল ষ্টাডিজ, যিবিলাক আৰ্টছৰ বেকগ্ৰাউণ্ডৰ আছিলে বা যিবিলাকে ছ'চিয়েল ছায়েন্স ছাবজেক্টটোত এছিষ্টেণ্ট টিচাৰ হিচাপে এপইণ্টমেণ্ট পাইছিলে, তেওঁলোকে ছ'চিয়েল ছায়েন্সটো চিলেক্ট কৰিব লাগে। কিন্তু ইয়াত লিষ্টখনত যিহেতু ছ'চিয়েল ছায়েন্স নাই, গতিকেলৈ ছ'চিয়েল ষ্টাডি দি পিনে সকলোৱে চিলেক্ট কৰিছিলে। আৰু সেইমতে এতিয়া সকলোৱে এডিট কৰি পিনে প্ৰফাইলটো এপ্ৰুভ কৰিবৰ কাৰণে ৱেইট কৰি আছে। তাতে এটা কথা হ'ল যে বহুতৰ এডিট কৰাৰ পিছত এপ্ৰুভ হ'বলৈ যথেষ্ট সময় লৈছে, আৰু কিছুমানৰ 2 এদিনতে হৈ গৈছে, আন কিছুমানৰ এসপ্তাহৰ পাছতো কিন্তু এই প্ৰফাইলটো এডিট হোৱা নাই বা প্ৰফাইলটো এডিট হৈ পিনে এপ্ৰুভ হোৱা নাই। এতিয়া প্ৰথম কথা হ'ল যে আমি যেতিয়া তাত থকা হেল্পলাইনটোলৈ ফোন কৰোঁ, সেই হেল্পলাইনটোত ফোন কৰিলে মানে তেওঁলোকে প্ৰফাইলটো ভেৰিফাই কৰিবহে পাৰে, আৰু ভেৰিফাই কৰি পিনে এইটো এপ্ৰুভ কৰিবৰ কাৰণে ব্লকলৈ যাব লাগে। ব্লকৰ যিজন MIS অফিচাৰ আছে, সেই MIS অফিচাৰ বা মিছৰ অফিচাৰ বুলি কোৱা হয়, সেইজনৰ লগত আমি যোগাযোগ কৰিব লাগে। আৰু মোৰ ক্ষেত্ৰত কি হৈছিলে, মই 2 দিনৰ পাছতে এইটো এপ্ৰুভ কৰি ল'ব পৰা হৈছিল, আৰু কাৰণ মই লগে লগে ইমেইল কৰিছিলোঁ হেল্পলাইনত, যিটো ইমেইল নাম্বাৰ আছিলে, আৰু সেই হিচাপত ফোনো কৰিছিলোঁ। ফোন কেইবাবাৰো কৰিছিলোঁ, কিন্তু ফোনটো নালাগে, ইমেইলৰ ৰিপ্লাই নিদিয়ে, সেইটো এটা সমস্যা আছে। তাৰ কাৰণে আমি কি কৰিব লাগে যে
ইমেইলটো দিনৰ অফিচ আৱাৰ দিনৰ 10 বজাৰ ঠিক পাছত 10:30 বজা বা 11 বজা এনেকুৱাত ইমেইল কৰিব লাগে। তেতিয়া ইমেইলৰ ৰেচপন্স খুব সহজতে পোৱা যায়। আৰু ফোনো ঠিক সেইদৰে ট্ৰাই কৰি থাকিবলৈ কিছুমানে 100 বাৰ, কিছুমানে 50 বাৰ এনেকৈ ট্ৰাই কৰাৰ পিছত কিন্তু কোনোবা এবাৰ লাগে আৰু ফোনটো ৰিচিভ হয়। আৰু ৰিচিভ হ'লে মানে আপোনালোকে সমস্যাখিনি ক'ব পাৰে। এইটো পৰ্টেলটোৰ এটা দুৰ্বলতা বুলি ক'ব লাগিব, কাৰণ ইমানখিনি আসোঁৱাহ আছে। আৰু হেল্পলাইন নাম্বাৰ যিটো দিছে, ইমেইল যিটো দিছে, সেইটো প্ৰথমতে ঠিকেই আছিলে, কিন্তু এতিয়া লাহে লাহে সেইখিনি ইমান ভালদৰে ৰেচপন্স নকৰা হৈছে। গতিকে এই ক্ষেত্ৰত শিক্ষকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আৰু শিক্ষকসকলে এটা অসুবিধা পাই আছে যে এতিয়াও SSI আৰু ষ্টেট পুলৰ মাজত যিটো মিউচুৱেল দিয়াৰ কথা আছিলে, সেইটো এতিয়াও কিন্তু কৰি দিয়া হোৱা নাই। সিদিনাখন মন্ত্ৰী মহোদয়ে টিভিৰ যিটো টক শ্ব' তাতো কৈছিলে যে তো কৰি দিয়াটো সম্ভৱ নহয় বুলি কৈছিলে। তথাপিতো আমি যদি যিসকল কেণ্ডিডেটে এই বিষয়ে চেষ্টা কৰি চাব পাৰে, তেওঁলোকে গৈ পিনে যদি অফিচত গৈ পিনে দৰখাস্ত দিয়ে বা তেনেকুৱা কিবা কৰে, নিশ্চয় এই বিষয়ত কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আন এটা সমস্যা হৈছে, সেইটো হৈছে MEM, ME আৰু MB স্কুল, এইবিলাকৰ মাজত যদি মিউচুৱেলটো নিদিয়ে, তেনেহ'লে বহুতো শিক্ষক এই সেৱাৰ পৰা বঞ্চিত থাকিব। আৰু সেইকাৰণে মই ভাবোঁ যে আমি সকলোৱে যিবিলাক কেণ্ডিডেট আছে ME, MB বা MEMৰ লগত যিবিলাকে মিউচুৱেল কৰিব খোজে, তেওঁলোকে অতি শীঘ্ৰেই DE অফিচ যাব লাগে, গুৱাহাটী যাব লাগে, তাত গৈ পিনে দৰখাস্ত কৰিব লাগে। কাৰণ যোৱাবাৰ কিন্তু প্ৰথমতে এনেকৈ ME আৰু MBৰ মাজত মিউচুৱেল দিয়া হোৱা নাছিলে, কিন্তু পাছত দৰখাস্ত কৰাৰ কাৰণে কেইবাজনো শিক্ষকে বা কেণ্ডিডেটে দৰখাস্ত কৰি দিয়াৰ কাৰণে পাছত গৈ পিনে কিন্তু এই বিষয়ত তেওঁলোকে সিদ্ধান্ত লয় আৰু মিউচুৱেলটো এইকেইখন স্কুলৰ মাজত মিউচুৱেলটো সম্ভৱ কৰি তুলিছিলে। আৰু এইবাৰো ঠিক সেইদৰে আমি যদি তেনেকুৱা ব্যৱস্থা লওঁ, তেনেহ'লে নিশ্চয়কৈ চৰকাৰে বা শিক্ষা বিভাগে এই বিষয়ত কিবা নিশ্চয় পদক্ষেপ ল'ব। যোৱাবাৰ এটা অৰ্ডাৰ ওলাইছিলে এই সন্দৰ্ভত, এই অৰ্ডাৰটো এইবাৰো নিশ্চয় তেনেকৈ যদি আমি লাগি থাকোঁ, তেনেহ'লে নিশ্চয়কৈ কৰিব। সেইকাৰণে সদাশয় যিসকল শিক্ষাগুৰু আছে, সেই শিক্ষাগুৰুসকলে দেৰি নকৰি সোনকালে যদি গুৱাহাটী গৈ পিনে DE অফিচত গৈ পিনে তেওঁলোকে দৰখাস্ত কৰে, তেনেহ'লে নিশ্চয় এই ক্ষেত্ৰত উপকৃত হ'ব বুলি ভাবোঁ। কাৰণ যিমান দূৰ আমি অফিচিয়েলিয়ে হওক বা আনঅফিচিয়েলিয়ে হওক খবৰ পাইছোঁ, নিশ্চয়কৈ যিটো অন্তিম তাৰিখ ঘোষণা কৰা হৈছে ট্ৰান্সফাৰৰ কাৰণে, এইটো হয়তো বৃদ্ধি নকৰিব। সেইকাৰণে যিমান দূৰ সম্ভৱ সোনকালে যদি কামখিনি কৰি লোৱা হয়, তেনেহ'লে সকলো শিক্ষাগুৰু উপকৃত হ'ব। তো এইখিনিয়ে ক'লোঁ, আৰু শিক্ষকসকলে নিজে বিবেচনা কৰি চাওক এই বিষয়ে। ইয়াকে কৈ আজি মোৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।